গৌতম বুদ্ধ এবাৰ এখন ঠাইত অকলে ভ্ৰমণ কৰি আছিল। তাত তেওঁ এগৰাকী বৃদ্ধা দেখা পালে। বৃদ্ধাগৰাকী বহুত দুখত থকা যেন দেখি বুদ্ধদেৱে সুধিলে, আপুনি কিবা অসুবিধাত আছে নেকি? বৃদ্ধাই উত্তৰ দিলে, হে সন্ন্যাসী, মই বহুত দুখীয়া আৰু মোৰ ওচৰত একো এটা সম্পত্তিয়ে নাই। বুদ্ধদেৱে আচৰিত হৈ সুধিলে, সঁচাই তোমাৰ ওচৰত একো নাইনে? তুমি মিছা কৈছা। নাই নাই, মই আপোনাক একেবাৰে সঁচা কথাই কৈছো, মোৰ ওচৰত সঁচাই একো নাই। তেতিয়া বুদ্ধদেৱে ক'লে, হয় নেকি? তেন্তে তুমি এটা কাম কৰা, তোমাৰ ওচৰত দুখন কাণ আছে, তাৰে এখন কাটি মোক দিয়া। ইয়াৰ বিনিময়ত মই তোমাক 1000 সোণৰ মুদ্ৰা দিম। নাই নাই, মোৰ কাণ দিব নোৱাৰো। তেন্তে তুমি তোমাৰ দুটা চকুৰ এটা মোক দিয়া। ইয়াৰ বিনিময়ত মই তোমাক 5000 সোণৰ মুদ্ৰা দিম। নাই নাই, মই মোৰ চকু দিব নোৱাৰো। হয় নেকি? তেন্তে এখন হাতকে দিয়া 10000 সোণৰ মুদ্ৰাৰ বিনিময়ত। নাই নাই, মই কোনো কাৰণতে এইটো কৰিব নোৱাৰো। তেন্তে তুমি কেনেকৈ ক'লা যে তোমাৰ ওচৰত একো নাই? চোৱা, তোমাৰ সন্মুখতেই মই দেখাই দিলো তোমাৰ ওচৰত কিমান হাজাৰ সোণৰ মুদ্ৰাৰ সম্পত্তি আছে। চোৱা, তোমাৰ ওচৰত ভাল ভাল কথা শুনিবৰ কাৰণে কাণ আছে, ধুনীয়া পৃথিৱীৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ চকু আছে, ভাল ভাল কাম কৰিবলৈ হাত আছে। তোমাতকৈ ধনী আৰু কোন হ'ব পাৰে? ধন সম্পদটো মানুহে এইকেইটাৰ প্ৰয়োগেৰে খুব সহজতে আয়ত্ব কৰি ল'ব পাৰে।